Hello guys, আজি আমি গৈ আছো নাহৰকটীয়া মোবাইল আনিবলৈ। তাৰপৰা আপুনি গম পাবই পাৰে। ৱেলকাম জনাইছোঁ মোৰ চেনেলটোলৈ। হাই গাইজ, চিনি পাইছে অনুৰাধা চেনেলৰ মালিক। অনুৰাধা চেনেলৰ মালিক। এতিয়া আমি ৰাইট চাইডে গৈ নাহৰকটীয়া যামগৈ। নাহৰকটীয়া দলংটো দেখাম। আমাৰ বুঢ়ী দিহিং। বুঢ়ী দিহিংখন আৰু বুঢ়া দিহিংখনটো বাকী আছেই দেখাম। এইটো গাড়ী আমাৰ পাইপ দলং যাবা। হ'ব পাৰে ৰাস্তা ইমান বেয়া। হ'ব পাৰে ৰাস্তা ইমান বেয়া। এতিয়া পাইপ দলং পাৰ হৈ আহি আপোনালোকে পাব প্ৰথমতে মায়া বজাৰ বুলি কয়, ইয়াত সৰু সৰুকৈ বজাৰ বহে। ত' এতিয়া গাইজ আমি দলংখনত উঠিম আৰু গছবোৰ দেখিছে কি ধুনীয়া ধুনীয়া লাগিছে গছবোৰ মজা আছে, কৰিবলৈ মজা আছে। ত' এতিয়া আপোনালোকে লেফ্ট চাইডে দলংখনৰ লেফ্ট চাইডে দেখিব। এতিয়া আপোনালোকক ৰেল দেখাবলৈ চেষ্টা কৰিম। সেইটো গাড়ীত চব ৰেল গৈ আছে, কিমান ধুনীয়া লাগিছে। চব গাড়ী ৰেল গৈ আছে। এইফালে চব ইয়াত পিকনিক খাই গাইজ, ইয়াত পিকনিক খালে পুৰা মানুহ বহুত ভিৰ হৈ থাকে। আৰু জংঘল ফালেও যায়। আচ্ছা এইফালে চাচনি যায়, ত' এইফালে লেফ্ট ফালে গ'লে নাহৰকটীয়া যাম আৰু নহয় গৈ আছো। চৰি আমি ক'ত আহি পালোঁ মেৰেজো কৰিব পাৰিব যাতে আৰু কেইদিন পিছত বিয়াৰ পাতি দিম। দেখাই দে বুলি কয় দোকানলৈ এইটো নতুনকৈ বিবাহ ভৱন খুলিছে, ত' আপোনালোকে বিবাহ ভৱনলৈ আহিব পাৰে। এতিয়া আমি ফাইনেলি আহি নগাঁও তিনিআলি পাই গ'লোহি আৰু এতিয়া নাহৰকটীয়া ফালে গৈ থাকোঁ। এইটো স্বাগতম জনাইছে নাহৰকটীয়ালৈ পৌৰসভালৈ। ত' আমাৰ নাহৰকটীয়া টাউনখন ইমান চফা আপোনালোকে দেখিছে। এনেকুৱা গোটেই টাউনখন যদি চফা কৰি ৰাখে কিমান ভাল লাগিব দেখিবলৈ। ত' আৰু বেছি দূৰ নাই আৰু নাহৰকটীয়া পাবলৈ। তোৰ জেগাবোৰ কেনেকুৱা লাগিছে ক'ব, যদি ভাল লাগিছে কমেণ্ট কৰিব, যদি বেয়া লাগিছে লাইক কৰিব। যদি দুয়োটাই লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো, আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। এইখন এতিয়া আপোনালোকক ভালকৈ দেখাইছোঁ আমাৰ নাহৰকটীয়া টাউনখন। এইখনে আমাৰ টাউনখন। এতিয়া অলপ আগত গৈ আমি মৰাণ তিনিআলি বুলি কয়, মৰাণ তিনিআলি পাওঁ। সেই তিনিআলিটোৰ পৰা ৰাইট চাইডে গ'লে অলপ মৰাণলৈ যাব পাৰিব। ত' মানুহবোৰ আগফালে কেনেকৈ দৌৰি অহা দেখিছে, সেইকাৰণে অলপ সাৱধানে বাইকটো চলাব, হৰ্ণ মাৰিব। ত' আমাৰ ড্ৰাইভাৰটো অলপ ঠিক আছে, ভাল খোৱা নাই, সেইটো কাৰণে অলপ ভালকৈ চলাব পাৰিছে। মাৰ্কেটটো দেখিছে ইমান ধুনীয়া ধুনীয়াকৈ। তাৰপৰা এতিয়া গাইজ আমি মৰাণ তিনিআলিত চেকিং দেখি পাইছিলোঁ। ত' আমি এতিয়া প্ৰথমত পাৰ হৈ দিছোঁ ইয়াৰ পৰা। তিনিটা বহি আছোঁ, হেলমেট নাই। এবাৰ যাওঁতেতো নিশ্চয় আমাক ধৰিবই। ত' আমি এতিয়া সেই ইফালেদি ভিতৰ হৈ যাব লাগিব, উপায় নাই আৰু গাইজ। ইমান ভিৰ লাগিছে। এতিয়া আমি আহি নাহৰকটীয়া স্কুলখন পালোঁ আৰু য'ত আমাৰ মেট্ৰিক পৰীক্ষা হয়। আমি মেট্ৰিক পৰীক্ষা ইয়াতে দিছিলোঁ। ফেল হ'লোঁ। ভিৰ হ'বই আৰু, তো ঈদ নে কিবা আছে হ'বলা, সেইকাৰণে ইমান ভিৰ হৈছে। তো ইমান ভালকৈ নাজানো বাৰু আজি কি আছে, খবৰে নাথাকে। তো এতিয়া সেইখন মোবাইল দোকানখন পালোঁ।
তো এই ভিভ' লিখা আছে এই দোকানখন পালোঁ তো ইয়াতে সোমাম এতিয়া বাইকখন এই ছাইডতে পাৰ্ক কৰি লওঁ তো গাইছ এতিয়া আমি অলপ বাইকত তেল নাই তেলটো ভৰাই লওঁ বুলি ভাবিছোঁ তেলটো ভৰাই লওঁ ইয়াতে তেলটো ভৰাই লওঁ তো গাইছ এতিয়া আমাৰ তেল ভৰা হৈ গ'ল তো এতিয়া আমি এই ভিতৰেদি যাম বুলি ভাবিছোঁ এই ভিতৰেদি যাম তো গাইছ আমাৰ মোবাইল চোবাইল লোৱাও হৈ গ'ল তো তেল চেল ভৰোৱাও হৈ গ'ল যদি আমি সেই মেইন নাহৰকটীয়া টাউনেদি হৈ নাযাওঁ বুলি ভাবিছোঁ এইফালে পুলিচ ধেৰ ৰখি আছে এতিয়া আমি এই ভিতৰে ৰাস্তাদি যাবলৈ লৈছোঁ তো এতিয়া এইফালে জেগাবোৰ বহুত ধুনীয়া ধুনীয়া আছে ভাল লাগে এইফালে গৈ তাৰপিছত এইফালে এটা আছে বহুত ধুনীয়া লাগে শান্তি এটা দেখিছে বহুত মজা আছে তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ এই ঘৰলৈ তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ তো যদি ভিডিঅ'টো